মানুহৰ সঁচাকৈ সজাত নাই। এই তোচক এখন বনাব লাগে, আমি তুলি বুলি কওঁ বাৰু। তাকে আহিল মিয়া পোৱালি এটা, মই বোলো বনাই দে তোচক এখন, কেইটকা ল'বি? নাই বোলে 800 টকা লাগিব, কেজিয়ে প্ৰতি হেনো 20 টকাকৈ। কাপোৰ বাৰু আমাৰ আছিলে, হ'ব দে 700 দিম, বনাই দে। গুচি গ'ল, নবনালে। তাৰপিছত আকৌ 2 দিনৰ পিছত আহিছে। তাৰপিছত সেই আমি আকৌ একে দামতে আকুৰি ধৰি আছোঁ নহয়, 700 দিম, বেছি নিদিওঁ। তাৰপিছত আকৌ গ'লগৈ। তাৰপিছত আজি আকৌ আহিল নহয়, বোলে তুলিখন বনাই দিওঁ দিয়ক। মই কৈছোঁ অঁ বনা, তই যদি বনাব বিচাৰিছ। আমি হৈছোঁ গৃহস্থী মানুহ, তুলিখন বনাবি, বনোৱাৰ কথা চাহ একাপ দিমেই কিবা এটা সতি। আৰু দুপৰীয়া সময়ত ন আহিছ, তই দুপৰীয়া সময়ত ভাত এসাঁজ খাবিয়ে। আমিতো আৰু সুদামুখে পঠিয়াব নোৱাৰোঁ, আমি অসমীয়া মানুহ নহয় জানো। তাৰপিছতে সেই বুলি পেলাই ভিতৰলৈ আহিলোঁ, মই ৰন্ধা বঢ়াত লাগিলোঁ। সি এনেকৈ চিলাইছে, 1.5 বেগেট, ছাইডটো 1.5 বেগেট আঁতৰে চিলনি মাৰিছে, মাজত 2টা চিলাই পৰে। সি কৈছে কি এটাহে চিলাই পৰে। মই বোলো হেৰ' ইমান একেবাৰে অচিনাকি যদিও নিজৰ নিচিনাকৈ খোৱালোঁ বোৱালোঁ, তয়ো তেনেকৈ ঠগাৱনে? তেতিয়া সি হাঁহিনো কৈছে কি, নাই সোনকালে যাব লাগে যে, গধূলা হ'ব। ভাবক, গধূলা হ'বলৈ তেতিয়াও 2 ঘণ্টা বাকী, তাৰ বোলে গধূলা হয়। মই তাকে কৈছোঁ, সেই তেনেকৈ কৰিব নাপায়, আমি তেনেকৈ কৰা নাই নহয় তোমাক, তুমি ভালকৈ চিলাই দিয়া। যেনিবা চিলাইকেইটা ভালকৈ মাৰিলে সেয়াই হৈছে মানুহৰ নমুনা বুলিয়ে কৈ ভাল লাগিছে আৰু।